বোপায়ো তই অহাত দেৰি কৰিলি। তোক চাবলৈকে বহু কষ্টেৰে ৰৈ আছিলোঁ। ভাবিছিলোঁ তই আহিলে মনৰ কথাবোৰ কম। সৰু পোনাটো মোৰ খবৰ ল'বলৈকে সময় নাপায়, সেয়াও মই বুজোঁ। বাহিৰত থাকে যে, কৰ্মব্যস্ততাৰ পৰা ক'তনো আহৰি পাব। বাৰু বাদ দিয়া, কিন্তু অতীতৰ কিছুমান কথাই মোক আজিও সোঁৱৰাই বোপা। যে তহঁতক মানুহ কৰিবলৈ দেউতাই যে কি কৰা নাছিল। উচ্চ শিক্ষাৰ বাবে তহঁতক অসমৰ পৰাই বাহিৰত পঠিয়ালোঁ। কিন্তু তহঁতে যে আমাৰ মনৰ পৰাই বাহিৰ হবি, সেয়াতো আমি কেতিয়াও ভবা নাছিলোঁ বোপা। নিজৰ বাবে একো নাভাবি তহঁতক মানুহ কৰিবলৈ কত যে চেষ্টা দেউতাৰে মোৰে। আজি তহঁত মানুহ হলি বোপা। তহঁত সঁচাকৈ বহু ডাঙৰ মানুহ হলি। ইমানেই ডাঙৰ যে তহঁতৰ মাতৃ কোন সেয়াও চিনিবকে নোৱাৰা হলি। নাই, মই তহঁতৰ পৰা ধন টকা একো বিচৰা নাছিলোঁ বোপা। থাকিবৰ বাবে বৃহৎ অট্টালিকা সদৃশ ঘৰ, বিলাসী জীৱন, ব্ৰেণ্ডেড কাপোৰ নেকি সেইবোৰ, সমৃদ্ধতুল্য ব্যঞ্জন, সেইবোৰ একোৱেই বিচৰা নাছিলোঁ মই বোপা। মই সেইবোৰ একোৱেই বিচৰা নাছিলোঁ। মই মাথো বিচাৰিছিলোঁ তহঁতৰ পৰা অকণমান মৰম, অকণমান আদৰ, অকণমান যতন। কিন্তু সেয়াও তহঁতে দিব নোৱাৰিলি বোপা। সেয়া তহঁতে দিব নোৱাৰিলি। একো নাই দে, তহঁত ভালকৈয়ে থাক। সেই মাৰে চাগে কিবা পাপ কৰিছিলে, যাৰ বাবে আজি হেতি উভলি যোৱা মৃতদেহ তহঁতৰ লগতে সমগ্ৰ অসমে দেখিছে। মোৰ নিজকে বৰ লাজ লাগিছে ক'বলৈ। মোৰ বহুত দুখ লাগিছে বোপা। মোক যে মানুহে সেই ৰূপত দেখিব, সেয়া মই কেতিয়াও ভবাই নাছিলোঁ বোপা। মোৰ অন্তিম বিদায় যে সেই ৰূপত হ'ব, মই কেতিয়াও কল্পনাই কৰা নাছিলোঁ। যিবোৰ ভাবিছিলোঁ সেয়া কেৱল সপোন আছিল চাগে। বেছি কথা নকওঁ দে, মোৰ যাবৰ হ'ল। মাত্ৰ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ, মোৰ দৰে পৃথিৱীৰ কোনো মাতৃ যাতে অন্তিম বিদায় এটা উবলা মৃতদেহ নহয়। ধন্যবাদ।